নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় 2025ত কি নতুন নীতি নিয়ম সংযোজন কৰা হৈছে কোনসকল লোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব কোনসকল লোকে এই আঁচনিখনৰ পৰা বঞ্চিত হ'ব ইয়াৰ উপৰিও এই আঁচনিখন লাভ কৰাৰ বাবে অনলাইন কিদৰে এপ্লাই কৰিব আৰু এই আঁচনিত আৰ্থিক সুবিধাৰ লগতে অন্যান্য কি সুবিধা অসম চৰকাৰে ৰাইজক প্ৰদান কৰিব এই সকলোখিনি বিষয় এই ভিডিঅ'টোত সামৰি লোৱা হৈছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিব ইয়াৰ লগতে আপুনি আপোনাৰ ফাইনেন্সিয়েল নলেজ বৃদ্ধি কৰাৰ বাবে আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে জানিবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো অৰুণোদয় আঁচনি হৈছে অসম চৰকাৰে আৰম্ভ কৰা এক অভিলাষী আঁচনি এই আঁচনিক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্ৰগ্ৰাম বুলি কোৱা হয় এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে যোগ্য পৰিয়ালৰ মহিলাসকলক প্ৰতি মাহে সাবসিডি আৰু আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিছে 2025ত এই স্কিমত কিছু নতুন নীতি নিয়ম আৰু আপডেট যোগ কৰা হৈছে যাৰ ফলত অধিক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব অৰুণোদয় 2025ত নতুন নিয়ম সংযোগ কৰাৰ ফলত পূৰ্বতে লাভ কৰা 1250 টকাৰ সলনি যোগ্য পৰিয়ালৰ যোগ্য মহিলাসকলে এতিয়া 1450 টকাৰ পৰা 1650 টকালৈকে আৰ্থিক সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব পাৰিব 2 নম্বৰ এই আঁচনিয়ে কাক সামৰি ল'ব প্ৰথম বিধৱা মহিলা দ্বিতীয়তে বিশেষভাৱে সক্ষম মহিলা তৃতীয়তে যিসকল মহিলাৰ বিয়াৰ বয়স পাৰ হৈ গৈছে কিন্তু বিয়া হোৱা নাই আনমেৰিড ওমেন তেওঁলোকক সামৰি ল'ব তাৰ লগতে এল্ডাৰলি ওমেন মানে বয়োজ্যেষ্ঠ মহিলাসকলক এই আঁচনিয়ে প্ৰায়োৰিটি দিব অধিক গুৰুত্ব দিব 3 নম্বৰ হৈছে ৰন্ধন গেছত সাবসিডি আৰু মেডিচিন সাপোৰ্ট অৰুণোদয়ত খাদ্যদ্ৰব্যৰ লগতে এলপিজি সাবসিডি আৰু বেসিক মেডিচিন সাবসিডি যুক্ত হৈছে যাৰ ফলত এই আঁচনিৰ সুবিধা পোৱা মহিলাসকলে নিজৰ ঘৰত ব্যৱহৃত ৰন্ধন গেছত সাবসিডি আৰু তেওঁলোকে ক্ৰয় কৰা মেডিচিনত সাবসিডিৰ সুবিধা অসম চৰকাৰৰ পৰা লাভ কৰিব পাৰিব 4 নম্বৰ হৈছে অনলাইন ট্ৰান্সপাৰেন্সি মানে অনলাইন স্বচ্ছতা আপুনি অৰুণোদয় পৰ্টেল বা মোবাইল এপৰ জৰিয়তে আপোনাৰ অৰুণোদয়ৰ ষ্টেটাস আপুনি ঘৰতে থাকি চাব পাৰিব 5 নম্বৰ হৈছে অটো ৰিনিউৱেল মানে স্বয়ংক্ৰিয় নৱীকৰণ যি পৰিয়ালে ইতিমধ্যে এই আঁচনিৰ সুবিধা লৈছে তেওঁলোকৰ নাম পুনৰ নতুনকৈ এই আঁচনিত আপডেট কৰা হ'ব এতিয়া জানি লওঁ আহক অসম চৰকাৰৰ অৰুণোদয় 2025 চনৰ আঁচনিয়ে কোন পৰিয়ালক এই আঁচনিৰ ভিতৰত সামৰি ল'ব প্ৰথম সেইবিলাক পৰিয়াল যিবিলাক পৰিয়াল অসমৰ স্থায়ী বাসিন্দা আৰু যিবিলাক পৰিয়াল নিম্ন আয়ৰ পৰিয়াল মানে ল ইনকাম ফেমিলি তাৰ পিছত বিধৱা মহিলা অবিবাহিত মহিলা বা বিবাহ বিচ্ছেদ হোৱা মহিলা যদি কোনো দুখীয়া পৰিয়ালৰ বিশেষভাৱে সক্ষম সদস্য আছে তেওঁলোকে আঁচনিৰ সুবিধা লাভ কৰিব যাৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হয় আৰু কোনে এই আঁচনিৰ সুবিধা লাভ নকৰিব যদি কোনোবাই চৰকাৰী চাকৰি কৰে ইনকাম টেক্স যদি পে কৰে বেছি মাটি বাৰী থকা লোক এনে পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব অৰুণোদয় আঁচনি 2025ত অনলাইন এপ্লাই কৰা একেবাৰে সহজ অনলাইন এপ্লাই কৰাৰ কাৰণে প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইটত যাব লাগিব arunodoi.assam.gov.in ত তাৰ পিছত তাত গৈ আপুনি অনলাইন এপ্লাই বটনত আপুনি ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি আপোনাৰ নাম এড্ৰেছ আপোনাৰ ইনকাম ডিটেইলছ বেংক একাউণ্ট ডিটেইলছ তাত ভৰাব লাগিব 4 নম্বৰ প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰিব লাগিব যেনে আধাৰ কাৰ্ড বেংক পাছবুক ইনকাম সাৰ্টিফিকেট 5 নম্বৰত আপুনি সাবমিট বটনত ক্লিক কৰাৰ পিছত একনলেজমেন্ট নাম্বাৰ আহিব যেটো আপুনি সেভ কৰি ল'ব লাগিব আৰু 6 নম্বৰ ষ্টেটাস চেক কৰিব পাৰিব ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে বন্ধুসকল অসম চৰকাৰে অৰুণোদয় আঁচনি 2025ৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ খাদ্য ঔষধ এলপিজি সাবসিডি নিশ্চিত কৰিব আৰু ইয়াৰ লগতে এই স্কিমে অসমৰ প্ৰায় লাখ পৰিয়ালক পোনপটীয়াকৈ সুবিধা প্ৰদান কৰিব তো বন্ধুসকল এয়া আছিল অৰুণোদয় আঁচনি 2025ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া নতুন নীতি নিয়ম আৰু অনলাইন কিদৰে এপ্লাই কৰিব সেই সম্পূৰ্ণ প্ৰচেছখিনি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টোৰে আপোনালোকে উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে আপোনালোক আটাইকে বিদায়